ধুবুৰীত গ্ৰেপ্তাৰ হ'ল এজন আৰক্ষী। গ্ৰেপ্তাৰ আকবৰ আলী বৰ্তমান ধুবুৰী আৰক্ষীৰ জিম্মাত। আকবৰ আলীৰ লগত আছে আন এজন যুৱক। ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অপৰাধ অনুসন্ধান শাখাত কৰ্মৰত আছিল আৰক্ষীজন। আৰক্ষী লেন্স নায়ক আকবৰ আলীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ হৈ ভুৱা পুলিচ ৰিপৰ্ট যোগান ধৰি অহাৰ অভিযোগ। ধনৰ বিনিময়ত বহুতকে এনে ভুৱা পুলিচ ৰিপৰ্ট যোগান ধৰি আহিছিল আকবৰ আলী। বৰ্তমান ধুবুৰী আৰক্ষীয়ে সদা-পছা কৰিছে ধৃত আকবৰ আলীক। আকবৰ আলীৰ লগতে ৰয়েল কম্পিউটাৰ দোকানৰ ৰয়েল আলী নামৰ আন এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে। কি কৰিছিলে আপুনি? কি কৰিছিলে? কিহৰ লগত জড়িত আপুনি? হা? কি কৰিছিলে? হা? কিয় এৰেষ্ট কৰিলে আপোনাক? হা? কি কৰিছে? আরে বহক হে কি চাই আছে? হা? বহক বহক। কৰিছে কি কৰিছিলে আপুনি? কি কৰিছিলে? কিহৰ লগত জড়িত আপুনি? হা? কি কৰিছিলে? হা? কিয় এৰেষ্ট কৰিলে আপোনাক? হা? কি কৰিছে? আরে বহক হে কি চাই আছে? হা? বহক বহক।